বতৰ বিজ্ঞান কেন্দ্ৰৰ নেৰানেপেৰা বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই 4 আৰু 5 ফেব্ৰুৱাৰীত ৰাজ্যখনত নেৰানেপেৰা বৰষুণ হোৱাৰ আগজাননী দিছে, যাৰ ফলত সমগ্ৰ ৰাজ্যতে সৰস্বতী পূজা উৎসাহ উদ্দীপনাত ম্লান পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ডাৱৰীয়া বতৰৰ বাবে 5 ফেব্ৰুৱাৰীত বিদ্যাৰ অদৃষ্ট দেৱী সৰস্বতী পূজা উদযাপন কৰিম বুলি ভাবি থকা শিক্ষাৰ্থীসকলৰ মনত তীব্ৰ আশংকাৰ সৃষ্টি হৈছে। ইফালে নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যখনতে উষ্ণতা আৰু অধিক চাহ পোৱাৰ অধিক শীত পৰাৰ দেখা গৈছে। গুৱাহাটীৰ বৰঝাৰত অৱস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 4 আৰু 5 ফেব্ৰুৱাৰীত অসমৰ লগতে মেঘালয়ত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ আগজাননী দিছে। অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো আগন্তুক দিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি বতৰ বিজ্ঞানীসকলে বক্তব্য কৰিছে। লক্ষণীয়ভাৱে ক'ভিডকালীন পৰিৱেশৰ মাজতো ৰাজ্য চৰকাৰে সৰস্বতী পূজা উদযাপনৰ অনুমতি দিয়াৰ শিক্ষাৰ্থীসকল উৎফুল্লিত হৈ পৰিছে। কিন্তু নেৰানেপেৰা বৰষুণ জাকৰ বাবে সকলোৱে তীব্ৰ শংকাত ভুগিছে।